মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তনৰ পাঠভিত্তিক কুৱেশ্যন এনচাৰসমূহ। 1 নম্বৰৰ ক, বায়ুমণ্ডল বুলিলে কি বুজা? আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বোলে। ফলকবোৰ এবছৰত কিমান লৰচৰ কৰে? 1ৰ পৰা 1.5 চেণ্টিমিটাৰ। সাময়িক বতাহৰ বিষয়ে লিখা। দিনটোৰ বিভিন্ন সময়ত বতাহ বয়, সেইদৰে বছৰৰ বিভিন্ন ঋতুতো বতাহ বলা দেখা যায়। সেই বতাহৰ কাৰণ বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। এনে তাৰতম্যৰ ফলত উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। বালিস্তূপ কি? মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি কৰে। ঐশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? নদীয়ে এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছন্ন হয় আৰু ভাঁজটো বিল বা হ্ৰদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতি এনেকুৱা জলাশয়বোৰক ঐশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? অজন গেছে। হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল গ্ৰাফ। পানীৰ ৰূপত পৃথিৱীত পৰা অধ্যুক্ষেপণৰ নাম বৰষুণ। কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই মৰুভূমি। মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল ট্ৰপ'স্ফিয়াৰ। 3 নম্বৰ, বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা। ক, বাণিজ্য বতাহ, ওঙ মেলিব, নিয়ত বতাহ। হিমবাহ, বৰফৰ নদী। লু, স্থানীয় বতাহ। সৰ্পিল গতি, নদীৰ মধ্য অংশ। ষ্ট্ৰেট'স্ফিয়াৰ, অজন স্তৰ। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। ধন্যবাদ।